নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰ ভাল। আজি ওলোৱা দেখিছে, আজি ওলাইছোঁ নজানিলে আমাৰ টাউনলৈ যাব ওলাইছোঁ। আপোনালোককো দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি যাবলৈ পূৰা ৰেডি হৈ ল'লোঁ। ছোৱালী মই, মা যাব, বাও যাব। পিছে কিন্তু যাবলৈ নোৱাৰিম, চাগে পূৰা বৰষুণ দি আছে। অকণ বৰষুণটো কমক নহ'লে যাম আৰু ওলাই কৰি পূৰা ৰেডি আৰু সহায় কৰি দিয়া। চুলিখিনি আকৌ কাটি দিলোঁ। আগতে এদিন কাটিছিলোঁ যে আকৌ এবাৰ কাটি দিলোঁ, মানে নহ'লে বৰ কেঁকুৰাকৈ ওলাইছে যে সেইকাৰণে মেঘেও গাজি আছোঁ পূৰা একদম। মাতটো অকণমান মানে হেৰিয়া কৰোঁতে ঘৰ কৰি আছোঁ যে সেইকাৰণে বেয়া নাপাব আপোনালোকে। যাবলৈ ওলাই লৈ দেখিছেনে পূৰা বৰষুণ দি আছে। সেয়া আমি আহি পালোঁহি দোকান। পিছে বা নাহিলে, মা আৰু মই ছোৱালী আহিলোঁ। ইয়াতে মায়ে কাপোৰ লৈ আছে, আমি বহিছোঁ। দেখিছেনে ইমান আমনি কৰিছে ছোৱালীয়ে। এফালে আকৌ বৰষুণো দি আছে। কিনাৰৰ দোকানৰ পৰা এপেকেট চিপছ আনি দিলোঁহি, তেতিয়াহে অকণমান যদি বহি ৰখি আছে। সৰুতে ভাল আছিলে জানেনে, একদম বহি কৰি থাকে, কোচতে থাকে। এতিয়া অকণমান খোজকাঢ়িব পৰা হোৱাৰ পৰা মানে শান্তি নাথাকেই। তাৰপিছত এইফালে আহিলোঁ আকৌ দোকানৰ বস্তু নিবলৈ। দেখিছে ইমান বৰষুণ দি আছে। এইফালে আকৌ ৰাস্তাবোৰ ইমান গাঁত হৈ গৈছে, গোটেই পানী জমা হৈ যায়। এতিয়া আমি ৰখি আছোঁ, দাদাজন নাছিলে কাৰণে। এতিয়া বস্তু লৈ পিনি আৰু ঘৰলৈ যামগৈ। আকৌ অটো এখন মাতি দিম, কাৰণ ইমানখিনি বস্তু নিব পৰা নাযায়, অটোতহে নিব পৰা যাব। সেইকাৰণে এখন দোকান, আমাৰ মাৰ বস্তু নিয়ে দোকান। ইয়াত দেখিছেনে একদম পূৰা অটো ভৰ্তি হৈ গ'ল। মানে মা আগফালে বহিবলগীয়া হৈ গৈছে, মই পিছফালে ছোৱালী, মই পিছফালে বহিছোঁ। একদম পূৰা বস্তুবোৰ ভৰ্তি। আৰু আহি পালোঁহি। আহি পাই একদম ছোৱালী ইমান টোপনি ধৰি আহিছে, তাইক খুৱাই কৰি লৈ বোলো এতিয়া অকণমান চাহ অকণমান খাওঁ। একদম চাহ অকণমান খাবলৈ লৈছোঁ। চিংৰা লৈ আহিছোঁ, গৰম গৰম চিংৰা, একদম লাল চাহৰ লগত মজা লাগে খাই। তাকে বনাই আছোঁ, মই লাল চাহ বনাই আছোঁ আৰু এয়া গৰম গৰম চিংৰা ধুনীয়াকৈ খাই লওঁ।